क'क्राझार जिल्लायाव फिन जिनाहारि खालामनाय जाथाय। क'क्राझार जिल्लायावबो सानफा एफा जिनाहारि खालामनाया बारानिफ्राय बारासिनसो जाबोनो हमबाय। आइजो माहारिखौ जायगा जायगा खाबु लायै लायै जिनाहारि खालामनाया बिटिआरनि सदर थावनि क'क्राझारावबो जाफ्लेगासिनो। क'क्राझार जिल्ला सालाकाटिनि दलमारायाव फिन उन्दै हिन्जावसाखौ जिनाहारि खालामदों। क'क्राझार जिल्ला सालाकाटि आउटपस्टनि सिङाव थानाय दलमारा ओनसोलाव फिन मुगैथाव जाथाय। मलया बर्मन मुंनि सासे दुथां सुबुङा मुस्लिम हारिनि सासे उन्दै हिन्जावसाखौनो खास्रि बिस्रियै जिनाहारि खालामदों। सुलुंनिफ्राय मिथिनाय बादिब्ला उन्दै हिन्जावसानि गाज्रि सावगारि लाना गोबाव समनिफ्रायनो ब्लेकमेल खालामना देहायारि सोमोन्दो खालामबोदों मलया बर्मनआ। भुगिनांनाय उन्दै हिन्जावसानि नखरा जाथायखौ मिथिनानै 14 जुन खालि क'क्राझार पुलिस थानायाव गसर थिसुनो आमसु, नेमसु, एबिएमसु बायदि आफादफोरा जाथायखौ गोख्रों नायबिजिरनायनि गेजेरजों दायनिगिरिखौ थाबैनो हमना फास्ट ट्रेक कर्टनि गेजेरजों साजा होनांगौ होनना क'क्राझार पुलिस बिफानखौ खावलायदों। যোৱাকালি আমি জনামতে সালাকাটি উপ আৰক্ষী চকীত এখন গোচৰ ৰুজু হৈছে। সালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত শিলকাটাৰী 2য় খণ্ডৰ এজনী মুছলিম সম্প্ৰদায়ৰ নাবালিকা ছোৱালীক এজন বেলেগ সম্প্ৰদায়ৰ ৰাজবংশী সম্প্ৰদায়ৰ এজন ল'ৰাই যি ধৰণৰ প্ৰলোভন দি জোৰ জবস্তিভাৱে ঘৰত মানুহ নথকাৰ সুযোগ লৈ বেয়া ধৰণৰ কিছুদিনৰ পৰাই মানে কুকাৰ্য চলাই আহিছে। সেইসমূহ কথা ইতিমধ্যে গাৰ্জেনে আমাক জনোৱা মতে গাৰ্জেনেও সেই ল'ৰাজনৰ গাৰ্জেনক জনোৱা হৈছিল, কিন্তু ইহঁতে কোনো ধৰণৰ একশ্যন নোলোৱাত সেই ল'ৰাজনে ইতিমধ্যে ছোৱালীজনীক বেলেগ এটা মানে ৰাজ্যত লৈ যাবলৈ মানে বাধ্য কৰাইছিল যে যাব লাগে তাতে, নহ'লে তহঁতৰ যিকেইটা ফটো ভিডিঅ' আছে মই ভাইৰেল কৰিম। ছোৱালীজনীয়ে নামানাত তাতে নোযোৱাত ইতিমধ্যে এটা ফটো ভাইৰেল হৈছে, আমাৰ দৃষ্টিগোচৰ হৈছে সামাজিক মাধ্যমত। আমি আমচুৱে গোটেই সংগঠনৰ লগতে আমি এইটো মানে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু লগতে জিলা প্ৰশাসনক দাবী জনাইছোঁ অতি সোনকালে এই দোষীক মানে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শান্তি বিহিব লাগে। আৰু লগতে মই এটা কথাই ক'ম যে কিছুদিন আগত ঢোলমাৰাত এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল, আপোনালোকে সকলোৱে জ্ঞাত। তাতে কিছুমান উদ্ভাণ্ডলি যুৱকে এই ঘটনাটো মানে সাম্প্ৰদায়িক ৰূপ দিয়াৰ এটা চেষ্টা চলাইছিল, আপোনালোকে জানে। সেই ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ, যদি আপোনালোকৰ সৎ সাহস আছে, এতিয়া যিহেতু মানে সম্প্ৰদায় হিচাপত যদি আপোনালোকে ভাবিছে, এতিয়া চাওক মানে দুষ্কৃতিকাৰীৰ কোনো সম্প্ৰদায় নাথাকে। এতিয়া সেই ব্যক্তিসকলকো আমি পুলিচৰ লগত সহায় সহযোগ কৰি মানে আসামীটোক মানে পুলিচৰ মানে আওতাত আনি দিবলৈ আমি আহ্বান জনাইছোঁ। এইখিনি আমাৰ কালি ঢলমাৰা অঞ্চলৰ যিটো সালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত হয়, ঢলমাৰা অঞ্চলৰ শিলকাটাৰী 2য় খণ্ড গাঁৱৰ এজন মাইনৰ ছোৱালী, নাবালিকা ছোৱালী, তেখেতক সেই গাঁৱৰে এজন ল'ৰা, তেখেতৰ নাম মলয় বৰ্মন। সেই ল'ৰাজনে ছোৱালীজনীক বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰি পেলাই বিগত সময়ছোৱাৰ পৰাই তেখেতক মানে ধৰ্ষণ বা বেয়া কামত লিপ্ত হৈ আহিছে। যোৱাকালি ছোৱালীৰ গাৰ্জেনে আহি থানাত এজাহাৰ এটা দিছে। এজাহাৰত গোটেই ঘটনাখিনি মানে লিপিবদ্ধ কৰিছে। কেছটো ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। ল'ৰাজনে ছোৱালীজনীৰ এটা নেগেট মানে ফটো ভাইৰেল কৰিছে ইতিমধ্যে। নিশ্চয় আপোনালোকে সেই ফটোখিনিও পাব বা বিভিন্ন মাধ্যমত তেখেতে নিজৰ মানে ফেচবুক ষ্টেটাছত সেইটো মানে ফটো তেখেতে ব্যৱহাৰ কৰিছে। তো এজন নাবালিকা ছোৱালীক এনেকৈ মানে জনমানসত সেৱ প্ৰতিপন্ন কৰি পেলাই তেখেতক সেই ফটো দেখুৱাই পেলাই ছোৱালীজনীৰ যিটো ষ্টেটমেণ্ট, সেই ফটোখন দেখুৱাই পেলাই সেই ল'ৰাজনে মানে দীৰ্ঘদিনৰ পৰা মানে তেখেতৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে, তেখেতক মানে ধৰ্ষণ কৰি আহিছে, ৰেপ কৰি আহিছে। তেখেতে ইতিমধ্যেই থানাত পুলিচৰ সন্মুখত ষ্টেটমেণ্ট দিছে। গতিকে আমি এবিএমচু, ইয়াত আমচু আছে, নেমচু আছে, আৰএমচি আছে, বিভিন্ন দল সংগঠনৰ মানুহ আছে। আমি প্ৰত্যেকটো সংগঠনে আজি এই ঘটনাৰ লগত, এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা যি মলয় বৰ্মন নামৰ যিজন ব্যক্তি আছে, যিজন দোষী আছে, এই দোষীজনক অতি সোনকালে কৰায়ত্ব কৰি পেলাই উপযুক্ত শাস্তি বিহাৰ কাৰণে আমি জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। তেখেতক যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি পেলাই
মানে উপযুক্ত শাস্তি যাতে দিয়া হয় তেখেতক যাতে মানে যি পক্সো আইনৰ দ্বাৰা যিটো মানে পক্সো আইন যিটো তাতে মানে লগাই দিছে গতিকে সেই পক্সো আইনৰ দ্বাৰাই যিটো মানে শাস্তি তেখেতে পাব লগা এই শাস্তি যাতে পায় আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যোৱা কিছুদিনৰ পৰা চালাকাটি থানাৰ অন্তৰ্গত কেইবাটাও ঘটনা হৈছে আৰু যি দুটা ঘটনা হৈছে এই দুটা ঘটনাৰ যিকেইটা আসামী আছিল কালপিত আছিল ধৰ্ষণকাৰী আছিল তেখেতসকলক কিন্তু আমি ৰাইজে কিন্তু ধৰি পেলাই পুলিচক চমজাই দিছোঁ ঢোলমাৰা যি তিনিটা আছিল কালপিত বা দোষী আছিল তেখেতসকলক কিন্তু ৰাইজে পুলিচক চমজাই দিছে চালাকাটি তেনেকুৱা এটা ঘটনা হৈছিল সেইটো কিন্তু আমি ৰাইজে চমজাই দিছোঁ পুলিচক গতিকে এই ঘটনাৰ লগত জড়িত থকা সেই মলয় বৰ্মন নামৰ যিজন যুৱক আছে যিজন যুৱকৰ এনেকুৱা মানে ঘটনা সংঘটিত কৰিলে এই মলয় বৰ্মন নামৰ সেই ব্যক্তিজনক যাতে সেই অঞ্চলৰ ৰাইজে পুলিচৰ হাতত চমজাই দিয়ে তাৰ কাৰণে আমি সেই অঞ্চলৰ ৰাইজক আমি আহ্বান জনাইছোঁ আৰু পুলিচে বা জিলা প্ৰশাসন জিলা উপায়ুক্ত মহোদয় বা জিলা আৰক্ষী অধীক্ষক মহোদয়লৈ আমি আহ্বান জনাইছোঁ আমি তেখেতসকলক 48 ঘণ্টা সময় দিছোঁ 48 ঘণ্টাৰ ভিতৰত ল'ৰাক কিন্তু কৰায়ত্ব কৰিব লাগিব কাৰণ এই যে দোষী তেখেতে সেই ছোৱালীজনৰ যি ষ্টেটমেণ্ট আপোনালোকে চাব ছোৱালীজনীক নিশ্চয় আপোনালোকে ষ্টেটমেণ্ট ল'ব গতিকে সেই হিচাপে ল'ৰাজন আচলতে এটা বহুত ডাঙৰ মানে এটা মানে ৰেপিষ্ট গতিকে তেখেতক মানে অতি সোনকালে কৰায়ত্ব কৰিব লাগে এই দাবী আমাৰ গোটেই সংগঠনকেইটাৰ ABMCৰ লগতে গোটেই সংগঠনৰ আমাৰ দাবী গতিকে আজিৰ এই কিবা সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে এই ৰেপিষ্টজনক কোনো পধ্যে হাৰি যাব নোৱাৰে উপযুক্ত ব্যৱস্থা লোৱাৰ কাৰণে জিলা প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SSC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360